ভাইটি ভাইটি উঠ আকৌ উঠি সোনকালে পথাৰলৈ যা দাদা অথনিয়ে গ'ল দাদাক অলপ সহায় কৰি দে গৈ এইটো ল মুখ ধুই সোনকালে পথাৰলৈ যা 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 দাদা চাহ আনিছোঁ খাই লহিয়া গৈছোঁ ৰ দাদা চাহ ল দে ভাইটি তয়ো খা আকৌ খাইছোঁ দাদা এইকেইদিন চাগে তোৰ বহুত কষ্ট হৈছে ন ভাইটি তই কি কথা কৈছ এইবোৰ মোৰ আকৌ কি কষ্ট হোৱা দেখিলি মিছা নকবি দাদা মই জানো নহয় তোৰ কথা দেউতা নথকাৰ পৰা তই ঘৰখন চলাই আছ ভাইটি তই এইবোৰ কথা বাদ দেচোন আমি আছোঁ নহয় তোৰ লগত তই কি চিন্তা কৰিছ মোৰ খাই হ'ল মই এতিয়া হালত ধৰোঁ তই আলিকে দুডালমান দি দিবি ঠিক আছে দাদা এয়া ফণীধৰ হৈছে এইখন গাঁৱৰে এজন মুখিয়াল ব্যক্তিৰ লগতে সকলোতকৈ চহকী লোক আৰু এয়া নগেন হৈছে একেখন গাঁৱৰে এজন দুখীয়া খেতিয়ক নিজৰ মাটি বাৰী নথকাৰ বাবে ফণীধৰৰ মাটিতে আধি খেতি কৰি জীৱন যাপন কৰি আছে ককাইদেউ বহিছে নগেন আচোন ব কচোন নগেন কি কামত আহিলি পিছে তোৰ খেতি বাতি ঠিকে চলিছেনে খেতি বাতি ঠিকে চলিছে ককাইদেউ কিন্তু কি নগেন কচোন ককাইদেউ এইকেইদিন ঘৰখনত টকা পইচা বৰ অসুবিধা চলি আছিল সেইবাবে আপোনাৰ ওচৰত টকা কেইটামানহে বিচাৰি আহিলোঁ ভালেই কৰিলি পিছে হেৰি নহয় নগেন বৰ্তমান মোৰ হাতত টকা 2000হে আছে 2000 তোক আতিবনে হ'ব ককাইদেউ ঠিক আছে মাজনী মাজনী পিতাই মোৰ বাকচত টকা অলপ আছে লৈ আনচোন এয়া ল পিতাই নগেন এইখিনি ল ইয়াৰে তই চলিবি আৰু ধন্যবাদ ককাইদেউ একো নাই দে তোক মই সহায়হে কৰিছোঁ পিছে ককাইদেউ মই গৈ থাকোঁ নহ'লে যায়নে ৰ'ব চাহ খাই যাওঁ নালাগে জোন মই চাহ নাখাওঁ দিয়া মোৰ দেৰিয়ে হৈছে এই ৰাতিপুৱা আহিছেহে চাই টিপি নোখোৱাকৈ যাবনে ৰ'ব মই ঠিক আছে জোন
ভাইটি ভাত খাই লহি আহ। অঁ গৈছোঁ বৌ। দাদা ভাত খাই লহি আহ। কি শাক আনিছা বৌ? কিনো আনিম, পইতা ভাত আৰু গৰৈ মাছৰ পোৰা তাকে লৈ আনিছোঁ। হা গৰৈ মাছৰ পোৰা? দে সোনকালে। ঐ পাগলীহঁত ক'ত যাৱ? দেখা নাই নেকি? মাছলৈ যাওঁ, তই যাবি নেকি? যাওঁ যদি জুনু আছে আমাৰ লগত। ঠাইত কি ক? মোৰ লাজ নালাগে নে কি কিবা? বাহ, এতিয়া লাজ পাইছে। এনে দেখোন নদীৰ পাৰত বহি দুটাই খুব কথা পাতি থাক। ঐ যা তহঁতে, মই নাযাওঁ। হ'ব এতিয়া যা বল। অ' ভাইটি ভাত খাই লহি আহ, জেউৰাই পিছতো দিবি। অঁ গৈছোঁ ৰ। ভাইটি মাছলৈ কোন কোন গ'ল? অঁ এই জোনহঁতে গ'ল। ভাত বাঢ়ি থৈছোঁ, খাই লহি আহ। ঠিক আছে। অঁ কবিতা মাছ পাইছনে? নাই পুঠি মাছ কেইজনমান পাইছোঁ, তই পাইছনে? নাই মই আজি ইজনী পোৱা নাই। মোৰ আজি যাত্ৰাই বেয়া আছিল চাগে। ঐ তহঁতে পাইছনে নাই? দুজনীমান পাইছোঁ ৰ। গলুনো গা ধুবলৈ আয়ে বাকি দিয়া ৰং আছা খায়ে মই হাললৈ যাম। তুমি চাগে তেতিয়া শুৱা পাতিতে আছা, তুমি চাগে তেতিয়া শুৱা পাতিতে আছা।
তই জোকলে ইমান ভয় কৰনে? নকবি আৰু জোকলৈ বহুত ভয় লাগে। জোকডাল হাতেৰে পেলাই দিলেই হয় দেখোন। নোৱাৰো দেই, তই আহি পেলাই দিলি বুলিহে, নহ'লে যে মোৰ কি হ'ল হয়। হ'ব দে, এতিয়া পেলাই দিলোঁ নহয়। ঐ মই মাছ নামাৰো আৰু, ব'ল ঘৰলৈ যাওঁ। ঐ চা নীলে কেনেকৈ কাম কৰা চলিৰে এতিয়াও জুনুলৈ চাই আছে চা। আমাৰহে আৰু কোনো নাই পায়। আমাৰো কোনোবা এজন ৰখি থকা হ'লে। অঁ আমাৰ জুনৰে ভাল। ইয়ালে মোৰ হিংসা লাগে পায়। ঐ তহঁতে মাছ কিমান পালি অ'? তোৰ জনীকে সোধ। ঐ আমি যাওঁ ব'ল, ইহঁতক অলপ কথা পাতিবলৈ দে। ঐ তই মোক এনেকৈ চাই নাথাকিবচোন। কিয়? সিহঁতি কেনেকৈ জোকাই থাকে, আৰু জোকাই থাকিলে মোৰ ভাল নালাগে কিবা। হ'ব দেচোন। পিছে মাছ কিমান পালি? নাই মই মাছেই পোৱা নাই। হ'ব দে মই যাওঁ। দাদা বহিছে? অ নৰেন আছোন ব। নৰেন পিছে কিয় বা আহিলি? অহাকালি ৰাইজৰ মাটিত ধান ৰোৱা সিদ্ধান্ত লৈছে, তাকে আপোনাক জনাব আহিলোঁ। আপুনি এপাক যাবহি। হ'ব ঠিক আছে যাম বাৰু। ঠিক আছে নহ'লে মই গৈ থাকোঁ। যা নহ'লে। দাদা কোন আহিছিল নো? এই নৰেন আহিছিলে। কালি হেনো ৰাইজৰ ধান ৰুব, তাকে মাতিব আহিছিল। দাদা তই যাব নালাগে, ৰাইজৰ লগত মই যাম বাৰু। হ'ব বাৰু। অজিত অজিত পথাৰলৈ নাযাওঁ নেকি? যাম গৈছোঁ ৰ। ঐ ব'ল। ব'ল। তই পিছে ভাত কিহেৰে খালি? আলু আৰু দালিৰে খালোঁ। ব'ল গৈ থাকোঁ। আপোনাৰ জাল বান্ধি হ'লনে? নাই হোৱা। কিয়? কিবা কাম আছিল নেকি? ৰাতি খাবলৈ একো শাক পাচলি নাইচোন ঘৰখনত। হয় নেকি? ঠিক আছে নহ'লে মই বজাৰলৈ এপাক গৈ আহোঁ। ৰ'ব মই মোনাখন লৈ আহোঁ। সেইটো লওক। দে গৈ আহোঁ মই।
বেছি দেৰি নকৰিব দেই, সোনকালে আহিব। অঁ ঠিক আছে বাৰু। কি হ'ল ইমান মন মাৰি আছে যে? নাই, মনটো কিবা ভাল লাগি থকা নাই অ'। কিয়? নাজানো, তোক হেৰুৱাৰ ভয়ে কিয় বা মনটো বৰকৈ আমনি কৰিছে। মোক হেৰুৱাৰ ইমান ভয় নে তোৰ? তাতে আকৌ তই হ'লি আমাৰ গাঁওখনৰ ভিতৰতে ধনী ঘৰৰ ছোৱালী। মোৰতো থাকিবলৈ ভাল ঘৰ এখনো নাই। তোৰ দেউতাই জানো আমাৰ এই সম্পৰ্কটো মানি ল'ব? কথা এটা কওঁ শুন, আমাৰ এই সম্পৰ্কটো পিতায়ে মানি লওক বা নলওক, মই সদায় তোৰেই। তোৰ ওচৰত থাকিবলৈ ভাল ঘৰ নাই নালাগে, তোৰ হৃদয়ত মোৰ বাবে সঁচা ভালপোৱা থাকিলেই হ'ল। শুন, সম্পৰ্ক এটা মনেৰে গঢ়া হয় আৰু তাক ভাঙি দিয়ে টকাই। তোৰ বাবে মোৰ ভালপোৱা সঁচা, কিন্তু ভালপোৱা টকাৰ ওচৰত বহুত সৰু হৈ পৰেও। মা দেউতাকো সৰুতে হেৰুৱালোঁ টকাৰ কাৰণে। যদি তেতিয়া আমাৰ হাতত টকা পইচা থাকিল হয়, মা দেউতাক ভালকৈ চিকিৎসা কৰিব পাৰিলোঁ হয়। আৰু তোকো যদি হেৰুৱাব লগা হয় টকাৰ কাৰণে, পিতাই যিমান যি ক'লেও মই তোৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। মই তোৰ হৈ ৰ'ম, আমি দুয়ো সদায় একেলগ হৈ থাকিম। বৰদেউতা, অ' বৰদেউতা, কি হ'ল মাধৱ? আপুনি জানে নাই যোনে যে নীলৰ লগত দলঙত বহি কথা পাতি আছে? কি? অঁ বৰদেউতা, মই এইমাত্ৰ দেখি আহিলোঁ। তই জানো মৰম ভাল পোৱাৰে থাকিব পাৰিবি? আমাক দুয়োকে চলিবলৈ টকা লাগিব। আৰু তইচোন জানই আমি দুবেলা দুমুঠি বহু কষ্টৰে খাই আছোঁ। টকা পইচা নাথাকিলেও মোৰ বাবে সঁচা ভালপোৱা আছে নহয়, সেইখিনি মোৰ বাবে যথেষ্ট। তই সঁচাই কৈছনে? সঁচাই কৈছোঁ। ভাবি চাচোন, আমাৰো এদিন বিয়া হ'ব আৰু থাকিবলৈ এদিন ভাল ঘৰ হ'ব, য'ত আমি দুয়ো থাকিম। কথাবোৰ কিবা ভাবিলে ভাল লাগে, নহয়নে? আজি তই যিখিনি কথা ক'লি, সেই কথাখিনি মোক বহুখিনি সাহস দিছে। এনেকৈ তই সদায় প্ৰেৰণা দি থাকিলে নিশ্চয় জীৱনটো আগুৱাই যাব পাৰিম। লা 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 লা। মাজনী, ক'ত গৈছিলি তই? এই কবিতাহঁতৰ ঘৰত গৈছিলোঁ। মাজনী, মোৰ কথা শেষ হোৱা নাই। ইমান পৰ তই ক'ত আছিলি মোক নজনা বুলি ভাবিছ নেকি? তই এই নীলৰ লগত নাছিলি জানো? পিতাই, চুপ, তই আৰু এটা কথাও নকবি। চা মাজনী, মাৰা নোহোৱাৰ পৰাই তোক মই কোনোদিনেই মাৰৰ অভাৱ অনুভৱ কৰিব দিয়া নাই। মই নিবিচাৰোঁ যে তই আনৰ ঘৰত গৈ অভাৱত জীৱন কটোৱাটো। মই তোৰ বাবে ল'ৰা চাম। পিতাই চাহ। হ'ব দে। মাজনী, শুনচোন, তোৰ লগত মোৰ কথা এটা আছে। কি কথা পিতাই? মোৰ যে বন্ধু ৰমেন, তাৰ পুতেক আজি আমাৰ ঘৰলৈ আহিব।
তোক চাবলৈ। কি এইবোৰ তই কি কৈছ পিতাই? নীলৰ আৰু মোৰ কথা জানিও। অঁ মাজনী, মই ঠিকেই কৈছোঁ, তই বিয়াত বহিব লাগিব। কিন্তু পিতাই, মোৰ এতিয়া বিয়াত বহিবলৈ মন নাই, আৰু নীলৰ বাহিৰে মই কাৰো লগতে বিয়াত নবহোঁ। মনে মনে থাক, তই আৰু নীলৰ কথা এটাও নুলিয়াবি। তই বিয়াত বহিবই লাগিব। মুঠতে তোক চাবলৈ আহিব, তই ক'তো ওলাই যাব নোৱাৰ। অ' নীল, তই বিয়া কেতিয়া পাতিবি অ'? সেই মই এতিয়া বিয়াৰ কথা ভবাই নাই। সেই পাতিলো আকৌ। অজিত, তই নহ'লে বিয়াখন পাতি ল আকৌ। তোৰ মাও অকলে থাকে, তই বিয়াখন পাতিলে তোৰ মাৰো এজনী লগৰী হ'ব দেচোন। তোৰ নিচিনা মোৰ কোনোবা ভাল পোৱা থাকিলেতো কথাই নাছিল। কি তই সঁচাকৈ বিয়া পাতিবি নেকি? তোৰ কাৰণে ছোৱালী চাই দিম নহয়, কি চিন্তা কৰিছ? মানস, ইফালে আছোন। অঁ গৈছোঁ। কি হ'ল বা, কিয় মাতিছিলি কচোন? অঁ মানস, তই মোৰ এটা কাম কৰি দেচোন। কি কাম বা? তই ইফালে আছোন। মানস, অঁ তই এইটো লৈ নীলৰ হাতত দিবি যাচোন। হ'ব বাৰু। নিদিয়াকে নাথাকিবি কিন্তু। হ'ব দে। নীলদা, অ' নীলদা, নীলদা, অ' নীলদা। কি হ'ল অ' মানস? নব, নীলদা ঘৰ নাই নেকি? নাই নহয়, গৰু চাবলৈ গ'ল। ঠিক আছে বৌ, মই গৈ থাকোঁ নহ'লে। পিছে কিয় বা আহিছিলি? অঁ নীলদাৰ লগত দৰকাৰী কথা এটা আছিল। অঁ যা নহ'লে। নব, এই চাইকেলখন লৈ যাওঁ দেই। অঁ হ'ব, লৈ যা। পলাশ, এইখনে যোৰহাটৰ ঘৰ। অঁ এইখনে নেকি? পিছে দেখোন ঘৰত কোনো নাই। জানো, দেউতা দেখোন আজি আহিবলৈ খবৰ কৰিছিল। ৰ মই মাতি চাওঁ। দেউতা, অঁ দেউতা। অঁ তোমালোকে আহি পালা? আহা আহা, ইয়াতে বহা। পিছে অভিজিত, ইয়াক দেখোন চিনি নাপালোঁ। অঁ দেউতা, ই মোৰ বন্ধু পলাশ। অঁ নমস্কাৰ। পিছে তোমালোকৰ ঘৰত কোন কোন আছে পলাশ? মোৰ ঘৰত বৰ্তমান মা, দেউতা, ভণ্টি আৰু মই। ঘৰত ভালনে? অঁ ভালে আছোঁ খুৰা। পিছে তোমালোক দুটাই আহিলা যে, মা কিয় নাহে? এইকেইদিন মাৰ গাটো ইমান ভাল নহয়, সেইবাবে আহিব নোৱাৰিলে। ঠিক আছে বাৰু। মাজনী, তই ভিতৰতে সোমাই আছ যে, চাহ লৈ আনচোন। নীলদা, নীলদা, তোক এইখন জোনবাই দিবলৈ গৈছিল। ঐ কি অ' এইখন? কি লিখা আছে তাত? নীল, আজি মোক চাবলৈ ল'ৰা আহিব আমাৰ ঘৰত। মই পিতাইক কৈছোঁ তোৰ বাহিৰে আন কাৰো লগত বিয়া নবহ বুলি, কিন্তু পিতায়ে মোৰ কথা নুশুনে। ল'ৰাজন মোৰ কোনোবা পিতাইৰ বন্ধু ল'ৰা। তই যদি মোক সঁচাকৈ ভাল পাওঁ, তেনেহ'লে মোক আজিয়ে লৈ যা, নহ'লে মই মৰি থাকিম। অ' তই গ'লি যে? অ' জিত, তাৰ কি হ'ল একো নোকোৱাকৈ গুচি গ'ল যে? নাজানো নহয় তাৰ কি বা হ'ল, এই মানুহে জানিব চাগে।
ঐ মানস কি লিখা আছিল নাজানো জোনবাইহে দি পঠিয়াইছিল কিবা লিখা আছিল তাত অঁ কিবা হ'ল চাগে ঘৰত গ'লেহে গম পাম তাৰ কি হ'ল ঐ আমিও ঘৰলৈ যাওঁ ব'ল বুজিছা পলাশ মোৰ এজনীয়ে ছোৱালী তাইক যদি এই অভিজিতৰ সৈতে গোটাব পাৰোঁ মোৰ আৰু কোনো চিন্তা নাই আপুনি চিন্তা নকৰিব খুৰা অভিজিতে তাইক সুখত ৰাখিব অভিজিত তোমাৰ দেউতাৰ শেষ ইচ্ছা কি আছিল জানা মোৰ ছোৱালী জোনক বোৱাৰী কৰি নিয়াৰ আৰু আজি সেই সপোন পূৰণ হ'ব সেই সপোন কেতিয়াও পূৰণ নহয় নীল তই আকৌ ইয়ালৈ কিয় আহিছ মাজনী তই ভিতৰলৈ যা নাযাওঁ মই নীলৰ লগত যাম ব'ল জোন ঐ ৰ তাই তোৰ লগত নাযায় তই তাইক লৈ গৈ খোৱাবি কি মানি লৈছোঁ তহঁত দুয়োকে ভাল পাওঁ কিন্তু সেই ভাল পোৱা জানো তহঁতক খুৱাব আমাৰ ভালপোৱা আমাক নোখোৱাই বুলি জানো পিতাই কিন্তু নীলে যে মৰমৰ ৰাখিব সেইটো মই ভালদৰে জানো তোক কি কৰি খুৱাবহি ইয়াৰ না থাকিবলৈ ভাল ঘৰ এখন না হাতত ভাল কাম এটা আছে আপুনি ঠিকেই কৈছে কিন্তু আনৰ লগত বিয়া দিলে যে যোনে সুখী হৈ থাকিব পাৰিব তাৰ কিবা ভৰসা আছে জানো কেৱল টকা পইচাই জানো সকলো সুখ দিব পাৰে ভাল ঘৰ নাথাকিলেও আমি দুয়ো এখন সৰু জুপুৰিতে সুখী হৈ থাকিব পাৰিম জোন ব'ল ঐ ৰ তই বৰ বেছি কথা কৈছ চাই ল'ম তোক পিতাই মই আহিলোঁ মাজনী